গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী, অহংকাৰ কোনে পৰিত্যাগ কৰে। ঘমণ্ড কৌন চোৰে। এঠাইত এখনি সৰু নৈ আছিল। এটা পাৰৰ পৰা আনটো পাৰলৈ যাবলৈ নৈখনৰ ওপৰত এডাল দীঘল কাঠ পাৰি থোৱা আছিল। কাঠডালৰ ওপৰেৰে এজন মানুহে পাৰ হ'ব পৰাকৈ ঠাই আছিল। এদিনাখন দুটা ছাগলীয়ে একে সময়তে দুয়ো পাৰৰ পৰা কাঠডালেৰে আগবাঢ়ি আহিল। সিহঁত দুয়ো আহি কাঠডালৰ মাজ পাওঁতেই ৰৈ দিব লগা হ'ল। দুয়োটাৰ এটাইও পৰিস্থিতি চাই পিছুৱাই অহাৰ পক্ষপাতি নহ'ল। মুখামুখি হৈ ফেৰ পাতি ৰ'ল যে ৰ'লেই, দুয়োটাৰ এটাইও পিছুৱাই যাবলৈ ৰাজি নহ'ল। কোন সৰু হ'ব, কোনে অহংকাৰ এৰিব। যুঁজিবলৈ, মৰিবলৈ আৰু এটাই আনটোক হীন বুলি দেখুৱাবলৈ দুয়োৱে পৰস্পৰক খুন্দিয়াবলৈ ধৰিলে। সৰু সৰু আঘাতৰ পিছত আঘাত তীব্ৰ হ'বলৈ ধৰিলে। তেনে কৰাত দুয়ো নদীৰ প্ৰবাহত পৰি মৃত্যুৰ মুখলৈ গ'ল। অত্যাধিক দম্ভ আৰু অহংকাৰ নকৰাকৈ থকা মানুহৰ সংখ্যা কমেই। ধৰ্ম আৰু সম্প্ৰদায়ৰ স্থিতিও বৰ্তমান এনেকুৱাই। সকলো ধৰ্মৰে মূল সিদ্ধান্ত একেই, সকলো ধৰ্মই মানৱতাৰ পাঠ পঢ়ায়। কিন্তু ব্যক্তিয়ে নিজৰ অজ্ঞানতাৰ বাবেই ধৰ্ম সম্প্ৰদায়ৰ আচল তত্ত্ব বুজি নাপায়। তেওঁলোকে নিজৰ নিজৰ মূৰ্খতাৰ বাবে সংঘাতত লিপ্ত হয়, শক্তিৰ অপচয় কৰে আৰু সমাজক কলুষিত কৰে। ধন্যবাদ।